গাইজ, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে খাজাৰ ৰেচিপি। তেন্তে বেছি দেৰি নকৰি বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া মই 1 কাপ লৈছোঁ ময়দা আৰু অলপ ৰিফাইন তেল। এনেকৈ অলপ সানি ল'ম। তাৰপিছত মই চেনি চিৰাপ বনাবৰ বাবে 1 কাপ পানীত 1 কাপ চেনি লৈছোঁ আৰু মই ইয়াত ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। এয়া মই ময়দাখিনি খচি 4টা গুলি ওলোৱাই ল'লোঁ। এতিয়া ৰুটি নিচিনাকৈ এনেকৈ বেলি যাম। তাৰপিছত এতিয়া অলপমান ৰিফাইন আৰু অলপ ময়দা সানি ইখনৰ ওপৰত সিখনকৈ এনেদৰে গোটেইকেইখন জাপি দিম। এয়া মোৰ গোটেইখন জপা হৈ গ'ল। এতিয়া এনেকৈ অলপ টাইটকৈ মেৰিয়াম আৰু ছাইডকেইটা কাটি উলিয়াই দিম। এনেকৈ কাটিম। এয়া মোৰ কটা হৈ গ'ল আৰু ছাইডকেইটা অকণমান হাতেৰে টানি উলিয়াই দিলে হৈ যাব। আৰু এখন কেৰাহীত মই ৰিফাইন অলপ সৰহকৈ দি ল'লোঁ। চিমত সিজালে তেতিয়া ভালদৰে ভিতৰবোৰ সিজি যায়। এয়া মোৰ হৈ গ'ল এইখিনি। আৰু এইখিনি মই চেনি চিৰাপখিনিত গোটেইখিনি দি দিম আৰু মোৰ কালাৰটো খুব ধুনীয়া আহিছে, দেখিছেনে? লেয়াৰ্ছবোৰো ইমান ধুনীয়াকৈ ওলাইছে। এয়া চাওক, আপোনালোকে পাৰ্ট দেখি পাইছেনে? এতিয়া চেনি চিৰাপখিনিত 15-20 মিনিট সময়ৰ বাবে থৈ দিম। এয়া মোৰ খাজাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি ভাল পায় তেন্তে লাইক এটা নিশ্চয় কৰি দিব বুলি আশা কৰিলোঁ আৰু লগতে ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।